ছাত্ৰ ছাত্ৰীসকল, আজি আমি নতুন এটা পাঠ আলোচনা কৰিম। পাঠটোৰ নাম হ'ল জীৱ আৰু পৰিৱেশ। পাঠ নং ৭। তোমালোকে সকলোৱে ভালদৰে মনোযোগ দি শুনিবা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ পৰিৱেশ বুলি ক'লে মনলৈ কি আহে বাৰু? পৰিৱেশ বুলি ক'লে আমাৰ চাৰিওফালে থকা বায়ু, পানী, মাটি, উদ্ভিদ আৰু প্ৰাণী সকলোকে বুজো, হয়নে? আৰু এইবোৰ নোহোৱাকৈ আমি জীয়াই থাকিব নোৱাৰো। তোমালোকে আগৰ পাঠতে পাই আহিছা, উদ্ভিদবোৰে নিজৰ আহাৰ নিজে তৈয়াৰ কৰিব পাৰে। গতিকে উদ্ভিদে খাদ্যৰ বাবে আনৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে। কিন্তু প্ৰাণীবোৰে খাদ্যৰ বাবে উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। তোমালোকৰ কাষৰ ঘাঁহনিডৰালৈ ভালদৰে লক্ষ্য কৰিলে দেখিবা যে সৰু সৰু ঘাঁহবোৰক কীট-পতংগ আৰু ফৰিঙে খায়। ফৰিং ভেকুলীয়ে খায়, ভেকুলীক সাপে খায় আৰু সাপক চিলনীয়ে খায়। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ওপৰৰ ছবিটো দেখিছা। সেউজীয়া উদ্ভিদক তৃণভোজী প্ৰাণীয়ে খাই আছে আৰু তৃণভোজী প্ৰাণীক মাংসভোজী প্ৰাণীয়ে খাই আছে। অৰ্থাৎ ইয়াত হৰিণাই ঘাঁহ খাই আছে আৰু হৰিণাক বাঘে খাই আছে। এনেদৰে খাদ্যৰ বাবে এটা প্ৰাণীয়ে আন এটা প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকে। খাদ্যৰ বাবে এটাই আনটোৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থকা প্ৰক্ৰিয়াকে খাদ্য শৃংখল বুলি কোৱা হয়। এতিয়া বুজি পালানে তোমালোকে খাদ্য শৃংখল কাক কোৱা হয়? খাদ্য শৃংখলত আহাৰৰ বাবে এটা জীৱ আন এটা জীৱৰ ওপৰত নিৰ্ভৰশীল। তোমালোকে এটা কথা ভাবিছানে, যদি খাদ্য শৃংখলত তৃণভোজী প্ৰাণী বাঢ়ি যায় কি হ'ব বাৰু? যদি কোনো এখন ঠাইত তৃণভোজী প্ৰাণীৰ সংখ্যা বাঢ়ি গ'লে গছ-গছনিৰ সংখ্যা কমি যাব, হয়নে? ইয়াৰ ফলত তৃণভোজী প্ৰাণীয়ে খাদ্য নেপাব। কিন্তু সেই ঠাইত মাংসভোজী প্ৰাণীয়ে তৃণভোজী প্ৰাণীক খোৱাৰ ফলত গছ-গছনিৰ সংখ্যা কমি যোৱাৰ সম্ভাৱনা নাথাকে। এনেদৰে প্ৰাণীবোৰে ইটোৱে সিটোক খাই পৰিৱেশৰ সমতা ৰক্ষা কৰে। ছাত্ৰ-ছাত্ৰীসকল, সকলোৱে খাদ্য আৰু বিভিন্ন কামৰ বাবে প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰোঁনে নাই আমি সকলোৱে? নিশ্চয় কৰোঁ। আমি গৰু, ম'হ, ছাগলীৰ পৰা গাখীৰ পাওঁ, হয়নে? হাঁহ, মুৰ্গীৰ পৰা কণী পাওঁ। হাঁহ, মুৰ্গীৰ, ছাগলীৰ মাংস আৰু মাছো খাওঁ। তোমালোকে খাই ভাল পোৱা মাখন, পনীৰ, মিঠাই, দৈ আদি গাখীৰৰ পৰাই তৈয়াৰ কৰা হয়। গৰুৱে গাখীৰ দিয়ে, ঘোঁৰাই বস্তু কঢ়িয়ায়। ইয়াৰ উপৰিও বিভিন্ন প্ৰাণীৰ পৰা আমি বিভিন্ন ধৰণে সহায় পাওঁ। ছাত্ৰ-ছাত্ৰীসকল, পোহনীয়া প্ৰাণীবোৰে আহাৰ আৰু সুৰক্ষাৰ বাবে মানুহৰ ওপৰত নিৰ্ভৰ কৰে। সেয়েহে আমি সিহঁতক মৰম কৰিব লাগে আৰু যত্নও ল'ব লাগে। ছাত্ৰ-ছাত্ৰীসকল, আজি এই পাঠটো ইমানতেই সামৰণি মাৰিলোঁ। পুনৰ এটি নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আহিম। ধন্যবাদ।